আমার হাতে তাহি পড়েছে এক বিগ ব্রেকিং নিউজ। যিসকল ছাত্র ছাত্রী 2023 বর্ষত মেট্রিক পরীক্ষাত বহিব তেওঁলোকৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। আমি এই মুহূৰ্তত জনাই আছো 2023 বৰ্ষৰ HSLC পৰীক্ষাত সমাজ বিজ্ঞানৰ প্ৰথম চেপ্টাৰৰ পৰা কিমান মাৰ্ক থাকিব। মই জনাই আছো প্ৰথমতেই প্ৰথম চেপ্টাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ পৰা থাকিব 6 নম্বৰ। 1 নম্বৰৰ থাকিব 2টা প্ৰশ্ন আৰু 4 নম্বৰৰ থাকিব 1টা প্ৰশ্ন। মুঠ 6 নম্বৰৰ প্ৰশ্ন থাকিব এইখন চেপ্টাৰৰ পৰা। 1 নম্বৰৰ 2টা প্ৰশ্নৰ ভিতৰত অহাৰ সম্ভাৱনা আছে বংগ বিভাজন কোনগৰাকী ভাইসৰয়ৰ শাসনকালত সংঘটিত হৈছিল। এইটো অহাৰ বহুতে সম্ভাৱনা আছে। তাৰ পিছতে আছে মুছলিম লীগ কিমান চনত গঠিত হৈছিল। তাৰ পিছতে আছে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল। তাৰ পিছতে আছে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটি কেতিয়া গঠন হৈছিল। তাৰ পিছতে আছে আচাৰ্য প্ৰফুল্ল ৰায় গঠন কৰা উদ্যোগটোৰ নাম কি আছিল, উদ্যোগ প্ৰতিষ্ঠানটোৰ নাম কি আছিল। তাৰ পিছতে আছে বংগদেশ একত্ৰীকৰণ কেতিয়া হৈছিল। এই কেইটা প্ৰশ্নৰ ভিতৰত 1 নম্বৰৰ 2টা কোশ্চেন কমন থকাৰ সম্ভাৱনা আছে। তাৰ পিছতে 4 নম্বৰৰ যিটো এটা কোশ্চেন থাকিব তাৰ ভিতৰত কেইটা সম্ভাৱনা আছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্যসমূহ চমুকৈ আলোচনা কৰা। বংগ বিভাজন বিৰোধী আন্দোলন স্বদেশী আন্দোলন নাম কিয় পাইছিল চমুকৈ লিখা। আৰু স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। স্বদেশী আন্দোলনত মহিলাৰ অৱদান। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল। তাৰ পিছতে আছে স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল। 4 নম্বৰৰ কোশ্চিনসমূহৰ ভিতৰত কমন পৰা খুবেই সম্ভাৱনা আছে স্বদেশী আন্দোলনৰ 3টা ফলাফল। স্বদেশী আন্দোলনৰ অৱদান। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023 বৰ্ষত HSLC পৰীক্ষাত বহিব। প্ৰথম চেপ্টাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ মুঠ নম্বৰ থাকিব 6। তাৰে 2টা থাকিব 1 নম্বৰৰ প্ৰশ্ন আৰু 4টা থাকিব 2 নম্বৰৰ প্ৰশ্ন। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ। নেক্সট আৰু বেলেগ চেপ্টাৰ এটা পাই যাবা।